এইফালে আছে আমাৰ বিউটিফুল ভৰলু নদী, এজ ইউ কেন সি বিউটিফুল, ভেৰি বিউটিফুল। 10 মিনিট আগতে জাষ্ট ঘৰৰ পৰা ওলাইছোঁ। গোটেই দিনটো এনেকুৱা ৰ'দ, মানে ঘৰত পৰি আছোঁ, তো দেখুৱাব লগা একো নাই। জাষ্ট এতিয়া ওলাইছোঁ, চাওঁ কি হয়। মানে ইমান গৰম পৰিছে আজি, মানে ক'ব নোৱাৰি। ঘৰত পৰি আছোঁ, জাষ্ট ওলাইছোঁ 10 মিনিট আগতে, চাব কেনেকুৱা গৰম হ'ব লাগিব। তো এতিয়া মই যাই আছোঁ চুইচ গেটৰ পৰা পাঁচআলিৰ ফালে যাই আছোঁ। তো ভাবিলোঁ সেইটোৰ এটা চিম্পল এণ্ড শ্বৰ্ট ব্লগ বনাই দিওঁ। তো এতিয়া গৈ আছোঁ আৰু। এইফালে আছে আমাৰ বিউটিফুল ভৰলু নদী, এজ ইউ কেন সি বিউটিফুল, ভেৰি বিউটিফুল। তো এইফালে গ'লে ভৰলুমুখ আৰু এইফালে গ'লে পাঁচআলি। তো মই যাম এতিয়া এইফালে। তো এতিয়া পাঁচআলিৰ ফালে গৈ আহি পালোঁ আৰু এই পাঁচআলিত সোমোৱাৰ লগে লগে আপুনি মানে অলপ ভিতৰত অহাৰ লগে লগে বহুত কেইখন মানে এনেকুৱা মুম্বাই ষ্ট্ৰীট ফুডৰ মানে দোকান, সৰু সৰু ষ্টল দেখা পাব। তো এইটো আপুনি এটা মানে একেবাৰে মিনি মুম্বাই ষ্ট্ৰীট ফুড ৰোড বুলি ক'ব পাৰে। মানে বহুত কেইখন আছে, পাও ভাজি, বৰা পাও আদি বহুত আছে। তো কুমাৰপাৰা ৰোড এইফালে সোমাই আহিলে বহুত কেইখন দেখা পাব পাৰে। আৰু এতিয়া মই পাঁচআলি আহি পালোঁ। তো মই মোৰ কামটো প্ৰথমতে কৰিলোঁ, আহি আছোঁ। তো এতিয়া মই আকৌ যাই আছোঁ পাঁচআলিৰ পৰা শান্তিপুৰ, ঘৰত যাই আছোঁ। তো এতিয়া আকৌ পাঁচআলিৰ ফালেদি যাম। এতিয়া টাইম হৈছে 6:15। খোজকাঢ়ি গ'লে ইমান ভিৰ থাকে ন, মানে ভালদৰে খোজকাঢ়ি যাব নোৱাৰে। কাৰণ এইফালে দোকান, এইবিলাক খোৱা বস্তুৰ দোকান বহুত আছে আৰু ইমান মানে দোকান দেখি কিনে খাব মন যায়। তো এদিন মই আহিম ইয়াতে ভালদৰে ইয়াৰ ষ্ট্ৰীট ফুডবিলাকৰ ওপৰত এটা ডেডিকেটেড এণ্ড ছেপাৰেট ভিডিঅ' বনাম। তো সেইটো কাৰণে ৰখি আছোঁ ভালদৰে, লগৰবিলাকৰ লগত অলপ প্লেন কৰি কিনে আহিম, কি খাওঁ কি নাখাওঁ, বাট ভালদৰে চব দেখাম, ঠিক আছে। बम्बई का मशहूर बर्गर, मतलब क्या कह रहे हो लड़के। तो इतना मैं कुमारपारा रोडर पर बाहर ओलाओ और तो इतना चाओ कि करूँ। इतना कभी जो प्लेन नाছিলে, मैं घर যাব লাগিব और घर जाए। तो इतना मैं बर्तमान भिडिओ तो रास्ता एडिट कर जाए आसो। तो मोर 7টা बाजिब और इतना 6:20 हुई। तो मैं 7টার আগতে চাওঁ আজি অলপমান দেৰি হৈ যাব পাৰে, বাট মই চেষ্টা কৰিছোঁ যে টাইমত ভিডিঅ'টো আপলোড দি দিওঁ। তো এইটো মানে কৰি আছোঁ আৰু। আজি মোৰ এই ভিডিঅ'টো কৰাৰ একেবাৰে কোনো ধৰণৰ প্লেন নাছিল, বাট ডেইলি ব্লগ যিহেতু হঠাতে মাথাত আহি গ'ল যে যিহেতু ক'ৰবাত যাই আছোঁ, তো তাৰে এটা ব্লগ বনাই দিওঁ। তো মই পাঁচআলি কুমাৰ পৰা এদিন এটা ভালদৰে ভিডিঅ' বনাম, যাতে আপোনালোকে ভালদৰে বুজি পায়। আৰু এতিয়া আন্ধাৰ হৈছে, তো মই ভাবিছোঁ ইমান ভিডিঅ' কৰিলে আপোনাক কাৰণ স্পষ্টকৈ দেখা নাপাব। তো আজিৰ এই ভিডিঅ'টো মই ইয়াতে খতম কৰিছোঁ। তো তেতিয়ালৈকে বি এ পাৰ্ট অফ মাই চেনেল, ছাবস্ক্ৰাইব এণ্ড গুড বাই। এতিয়া চুইচ গেট পাইছোঁ।